Hello everyone, সকলোকে দা লার্নিং পয়েন্ট ইউটিউব চ্যানেলে স্বাগতম জানাইছো। আজিৰ ভিডিঅ'ত আমি পঢ়িম নাউনৰ 2 নম্বৰ পাৰ্ট কমন অৰ ক্লাস নাউন। তো কমন আৰু ক্লাস নাউনৰ অসমীয়া হ'ল কি জাতিবাচক বিশেষ্য। তো কমন নাউন কি? কমন নাউন হ'ল it is the common name given to a person, place, item or thing। অৰ্থাৎ তো কমন নাউন হৈছে ব্যক্তি, ঠাই বা বস্তু দিয়া সাধাৰণ নাম। কি নাম? সাধারণ নাম, কমন নাম। কেনেকুৱা কমন নাম? ধৰা কি লিখিছো মই যেনে সিটি, মই কি বুলি লিখিছো সিটি বুলি লিখিছো, হয়নে নহয়? তো সিটি মানে কি চহৰ। চহৰটো আৰু বহুত আছে নে নাই? চহৰ আৰু বহুত আছে। তো চহৰটো কি হ'ব কমন নাম, ঠিক আছে। ঠিক আছে, গেম কৰালো বহুত গেম আছে নে নাই? যেনে ক্ৰিকেট, ফুটবল। তো গেমৰো কি আছে বেলেগ বেলেগ নামৰ গেম আছে। ঠিক তেনে বুক কৰালো বহুত কিতাপ আছে নে নাই? বুকটো হ'ল কি কমন নাম, সাধাৰণ নাম, যোন নেকি আৰু আছে, ইয়াৰ কি আছে আৰু নাম আছে, বেলেগ বেলেগ নাম আছে নে নাই? ঠিক তেনে টিচাৰ বুলি ক'লে কি আছে? টিচাৰটো বহুত আছে নে নাই? হা? তো টিচাৰ কি আছে? টিচাৰ কি হয়? টিচাৰৰ বেলেগ বেলেগ নাম দিয়া হৈছে বা নাম আছে, সেই নামবিলাক কি হ'ব প্ৰপাৰ নাম, যাক আমি কি বুলি কওঁ প্ৰপাৰ নাম বুলি কওঁ, ঠিক আছে। ঠিক তেনে কান্ট্ৰি, দেশটো বহুত আছে নে নাই? আকৌ কি কৰা হয় সেই দেশবিলাকক বেলেগ বেলেগ নাম দিয়া হয়, সেইটো হ'ল প্ৰপাৰ নাম। কি নাম? প্ৰপাৰ, যাক আমি প্ৰপাৰ নাম বুলি কওঁ। ঠিক আছে, ভিলেজ ক'লে গাঁও, সাধাৰণ নাম। গাঁওটো বহুত আছে নে নাই? তো গাঁওটো কি হ'ব কমন নাউন। ঠিক আছে, ষ্টুডেন্টটো বহুত আছে। স্কুলত পঢ়াবিলাক ষ্টুডেন্ট, কলেজ পঢ়াবিলাক কি হয় ষ্টুডেন্টে হয়। সবক কি বুলি কোৱা হয় ষ্টুডেন্ট বুলিয়ে কোৱা হয়। কিন্তু আকৌ ষ্টুডেন্ট কি আছে বেলেগ বেলেগ নাম আছে নে নাই? যে যোনটো নাম বেলেগ বেলেগ নাম, ষ্টুডেন্টটো বহুত আছে নে নাই? স্কুলত যিসকল পঢ়ে তেওঁলোকক ষ্টুডেন্ট বুলি কোৱা হয়। ঠিক তেনে কলেজ পঢ়াবিলাক কি হয় ষ্টুডেন্টই হয়। কিন্তু আকৌ সেই ষ্টুডেন্টৰ বেলেগ বেলেগ নাম আছে, তো সেই নামবিলাক কি হয় প্ৰপাৰ নাম, যাক আমি প্ৰপাৰ নাউন বুলি কওঁ। আৰু ষ্টুডেন্টটো কি হ'ব কমন নাউন, ঠিক আছে। তো এই কমন, আশা কৰো মানে কমন নাউন বুজি পাইছা। তো কমন নাউন হয় কি যে কমন নাউন মানে কি এটাতকে বেছি আছে, ঠিক আছে। আৰু কি হয় যোন নেকি আৰু নাম আছে, প্ৰপাৰ নাম দিয়া হয় যাক, সেইটোৱে হ'ব কি কমন নাউন, ঠিক আছে। কমন নাউন সিম্পল ভাষাত বুজিবলৈ হলে যে কমন নাউনৰ কি হয়, যদি এনেদৰে কওঁ ভয় কোৱাৰ লগে কি হ'ব গোটেই ল'ৰা যদি বুজোৱা হয়, কি যদি গোটেই ল'ৰাটো বহুত আছে নে নাই? তো ল'ৰাক কি দিয়া হয় বেলেগ বেলেগ নাম দিয়া হয়। তো এইটো হ'ব কি যোনটো নাউনৰ কি হয় আকৌ বেলেগ বেলেগ নাম দিয়া হয়, যোনটো নামেৰে আমি কি পাওঁ চিনি পাওঁ, প্ৰপাৰ নাম, হয়নে নহয়? তো এইটো হ'ব কি কমন নেম। এইটো কি নেম? কমন নেম, হয়নে নহয়? আকৌ ল'ৰাবিলাকৰ নাম দিয়া হয় যেনে বিকাশ, এইটো হ'ব কি প্ৰপাৰ নাউন। কি নাউন? প্ৰপাৰ নাউন, হয়নে নহয়? আকৌ আৰু বেলেগ বেলেগ নাম দিয়া ৰাহুল, হা? তো বয়স কি আছে আৰু বেলেগ বেলেগ নাম আছে, এছ অৰ নো আছে নে নাই? তো এইটোৱে কমন, যোনটো নেকি কি কৰা হয় বেলেগ বেলেগ নাম দিয়া হয়। যেনে বিল্ডিং, মই যদি কওঁ বিল্ডিং বুলি কওঁ, বিল্ডিংটো বহুত আছে নে নাই? বিল্ডিং বহুত আছে, আকৌ বিল্ডিঙৰ বেলেগ বেলেগ নামো আছে। যেনে মই কোনো তাজমহল, হয়নে নহয়? তাজমহল এটা বিল্ডিং হয়, হয়নে নহয়? তো বিল্ডিংটো কি হ'ব যেনে বিল্ডিং, কি বুলি কৈছো মই বিল্ডিং। তো বিল্ডিঙৰ আকৌ কি আছে বেলেগ বেলেগ নাম দিয়া হৈছে, প্ৰপাৰ নাম দিয়া হৈছে, যোনটো নামেৰে আমি কি পাওঁ চিনি পাওঁ, হয়নে নহয়? তো সেইটো হ'ল প্ৰপাৰ নাম। যেনে তাজমহল, আকৌ কি আছে বুৰ্জ খলিফা সকলোৱে চিনি পোৱা বুৰ্জ খলিফা। তো এই বুৰ্জ খলিফা কি হয় এটা বিল্ডিং হয়, হয়নে নহয়? তো এইটোৱে হ'ল কি কমন, কি কৈছো মই কমন নাউন। ঠিক তেনে মই যদি কওঁ সিটি, গুৱাহাটীও সিটি হয়, লগতে মুম্বাইও কি হয় সিটিয়ে হয়। তো সিটিটো বহুত আছে নে নাই? তো সিটিটো কি কৰা আকৌ বেলেগ বেলেগ নাম দিয়া হয়। মই কি কৈছো যোনটো নামৰ আকৌ বেলেগ বেলেগ নাম দিয়া হয়, যোনটো নামেৰে আমি চিনি পাওঁ, তেনেকুৱা নাউনে কি হ'ব কমন, ঠিক আছে। কি নাউন? কমন নাউন। তো তোমালোকে এটা মনত ৰাখিবা যে যোনটো যি নাউনৰ প্লুৰাল ফৰ্ম আছে, কি ফৰ্ম আছে প্লুৰাল ফৰ্ম আছে, সেই নাউনে হ'ব কি কমন। আশা কৰো তোমালোকে কমন নাউনৰ বিষয়ে অলপ হলে বুজিব পাৰিছা। মই আকৌ ৰিমাইণ্ড কৰি দিছো, এতিয়া চোৱা মই কি লিখিছো চিটি লিখিছো, চিটি মানে কি চহৰ,
এটা সিটিৰ তো আৰু নাম আছে, বেলেগ বেলেগ নাম আছে, যেনে গুৱাহাটী, মুম্বাই। গুৱাহাটী এখন চহৰ হয়, মুম্বাই এখন চহৰ হয়। তো এই মুম্বাই আৰু গুৱাহাটী কাৰ মাজত আছে? এই সিটিৰ মাজতে আছে, আছে নে নাই? অৰ্থাৎ সিটিটো হল কি সাধাৰণ নাম। কি নাম? সাধাৰণ নাম। যি নামৰ আৰু নাম থাকে, প্ৰপাৰ নাম থাকে, তাকে কি বুলি কোৱা হয়? কমন নাউন। যেনে সিটি, গুৱাহাটীৰ সিটি হয়, মুম্বাইৰ সিটি হয়। ঠিক তেনেদৰে মই যদি কওঁ কি বুলি কৈছো মই, ধৰ মই কলো কি ভিলেজ, কি বুলি কৈছো মই? ভিলেজ। গাঁও। গাঁও কোৱাৰ লগত গাঁওটো বহুত আছে, কিন্তু গাঁৱৰ কি আছে? বেলেগ বেলেগ নাম দিয়া হৈছে, যোনটো নামেৰে আমি চিনি পাওঁ, কিন্তু গাঁওটো কি হ'ব? কমন নাম, কমন নাম। ঠিক আছে? তোমালোকে এনেকে মনত ৰাখিবা যে যোনটোৰ কি আছে? প্লুৰেল ফৰ্ম আছে। কি ফৰ্ম? প্লুৰেল ফৰ্ম। যেনে সিটি, সিটিজ, অৰ্থাৎ আৰু সিটি আছে, বহুত সিটি আছে। সাধাৰণ নাম হলে নহয়। ঠিক আছে? ভিলেজ, ভিলেজৰ প্লুৰেল ফৰ্ম কি হ'ব? ভিলেজেস। আৰু কি আছে? প্লুৰেল ফৰ্ম আছে। গতে ভিলেজটো কি হ'ব? কমন নাউন। ঠিক আছে? কমন নাউন বুজাবৰ কাৰণে আৰু এটা মই এক্সাম্পল লৈছো, এইটো হল কি কাৰ। কি লৈছো? কাৰ। গাড়ী। গাড়ীটো বহুত আছে, আছে নে নাই? আকৌ গাড়ী চোৱা, কেনেকুৱা গাড়ী আছে? যেনে মই কলো কি নেনো, হয় নে নহয়? BMW, এইবিলাক কি হয়? গাড়ীৰ নাম হয়। এছ অৰ ন? গতিকে এইবিলাক হল প্ৰপাৰ, এইবিলাক কি প্ৰপাৰ নেম। কি নেম? প্ৰপাৰ নেম। কিন্তু কাৰটো প্ৰপাৰ নেম হয় নেকি? কাৰটো বহুত আছে। ট্ৰাক গাড়ী, ট্ৰাক গাড়ী কি বুলি কয়? গাড়ী বুলি কয়। সব গাড়ী কি বুলি কোৱা হয়? গাড়ী বুলি কোৱা হয়। কিন্তু গাড়ী কি আছে? বেলেগ বেলেগ নাম আছে, আছে নে নাই? গতিকে কাৰটো কি হ'ব? কি নাউন হ'ব? কমন নাউন। ঠিক কিন্তু এটা মনত ৰাখিব লাগিব কি, যেনে ফ্ৰুইট। ফ্ৰুইটটো কি হয়? ফ্ৰুইট কমন নাউন হয়। কি নাউন হয়? কমন নাউন হয়। কিন্তু আকৌ ফ্ৰুইটৰ নামো কমন নাউন। কিয় কমন নাউন হয়? কিয়? ইয়াৰ কাৰণ কি? যেনে মেংগো। কিন্তু চাবা কি হয়, যে মেংগোৰ ভিতৰত বেলেগ বেলেগ ভাগ আছে, আছে নে নাই? সেইকাৰণে মেংগোটো কিন্তু কমন নাউনই হয়। কি নাউন হয়? কমন নাউন। ঠিক আছে? বানানা, বানানাও কমন নাউন। কিয় কমন নাউন? কাৰণ বানানাৰ ভিতৰত বেলেগ বেলেগ প্ৰকাৰ আছে, মানে বহুত আছে, প্লুৰাল ফৰ্ম আছে। সেইকাৰণে বানানাও কি হয়? কমন নাউনই ধৰা হয়। ফ্ৰুইট যদি কমন নাউন, ফ্ৰুইটৰ নাম বিলাক কি হয়? কমন নাউনও হয়, কমন নাউনই হয়। এইটো কথা মনত ৰাখিবা। ঠিক আছে? তো আগতে আমি প্ৰপাৰ নাউন যেতিয়া পঢ়িছিলো, আমি কি পঢ়িছিলো? যে প্ৰপাৰ নাউনৰ প্ৰথম আখৰটো কেপিটেল এটা লিখিব লাগে। সেয়া লাগিলে প্ৰপাৰ নাউন সেন্টেন্সৰ মাজতে হওক বা সেন্টেন্সৰ প্ৰথমে হওক, যে প্ৰপাৰ নাউনৰ প্ৰথম আখৰটো কেপিটেল এটা লিখিব লাগে। কিন্তু কমন নাউনৰ ক্ষেত্ৰত কি হয়? কমন নাউনটো যদি সেন্টেন্সৰ প্ৰথমে থাকে, তেতিয়া হলে কমন নাউনৰ প্ৰথম আখৰটো কেপিটেল লিখিব লাগিব। আদাৰৱাইজ যে কমন নাউনটো যদি সেন্টেন্সৰ মাজত বা শেষত থাকে, তেতিয়া হলে সেই কমন নাউনৰ প্ৰথম আখৰটো আমি কেপিটেল লেটাৰ লিখিব নোৱাৰিম, আমি স্মল লিখিব লাগিব। যেনে চোৱা, মই লিখিছো ৰিভাৰ্স ফ্লো ডাউনষ্ট্ৰীম। ঠিক আছে? তেনে চোৱা, ৰিভাৰটো কি হয়? কমন নাউন হয়, কিন্তু ৰিভাৰটো ক'ত আছে? সেন্টেন্সৰ প্ৰথম। সেইকাৰণে আমি কি লিখিছো? কেপিটেল লেটাৰ। হয় নে নহয়? ঠিক। দা ব্ৰহ্মপুত্ৰ ইজ আ বিগ ৰিভাৰ। ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নদী। ইয়াত কমন নাউন কোনটো? ৰিভাৰ। ইয়াত ৰিভাৰটো কি হয়? কমন নাউন। কিন্তু এটা আকৌ স্মল লিখিছো। কিয় লিখিছো? কাৰণ ইয়াত সেন্টেন্সৰ প্ৰথমে বহা নাই। ৰিভাৰটো কমন সেন্টেন্সৰ প্ৰথমে বহা নাই, সেইকাৰণে কি লিখিছো? সেন্টেন্সৰ শেষত আছে, সেইকাৰণে কি হ'ব? প্ৰথম আখৰটো স্মল লেটাৰ হ'ব। কিন্তু যদি প্ৰপাৰ হলহেঁতেন, তেতিয়া প্ৰপাৰ হলে ইয়াতো কি হলহেঁতেন? কেপিটেলে হলহেঁতেন। ঠিক আছে? আশা কৰো তোমালোকে কমন নাউন অলপ হলে বুজিব পাৰিছা। নেক্সট ভিডিঅত কমন নাউনৰ আৰু ব্যৱহাৰ আছে, সেইখিনি পঢ়িম। আৰু আজিলৈ এইখিনি। থেংক ইউ।